জারিহাট 1 নং গয়া 2021 চনৰ ভোগালী বিহু আমাৰ খানা প্ৰতি বছৰৰ দৰে এই বছৰ আমাৰ খানা আয়োজন কৰা হৈছে। সেয়েহে বৰ্তমান আমাৰ গাহৰি মাংস, বৰ্তমান মুৰ্গী মাংস এইবিলাক আমাৰ হৈ গ'ল। এতিয়া আমাৰ বিলাহী টপ বনাই আছে আৰু আমাৰ মহিলাসকলে ভাত বনাই আছে। সেইখিনি হোৱাৰ পিছত আমি সকলো মিলিজুলি এই বছৰৰ ভোগালী বিহু ভোজৰ খানা আমি আৰম্ভ কৰিমহি। সেয়েহে আমাৰ সমূহ ৰাজ্যলৈ এই 2021 চনৰ বৰ্ষৰ নতুন বছৰৰ আমি শুভেচ্ছা যাচিলোঁ। বৰ্তমান এতিয়া আমাৰ গাহৰি মাংস হৈছে আজি হ'ল উৰুকা। আমি আজি 1 নং গয়াৰ বিহুৰ উপলক্ষে আমি খানা আয়োজন কৰিছোঁ। সেয়েহে সমূহ ৰাইজক মই আন্তৰিকতাৰে শুভেচ্ছা ৰাখি মই বনভোজ হোৱাৰ কাৰণে আপোনালোকক মই জনাইছোঁ। আমি ঘূৰালি আমাৰ গাহৰি খোৱাত মোটা হেৰি গেল 15,000 টকা আৰু খাহী গেল 30,000 টকা আৰু হাঁহ আছে মোটামুটি 25,000 টকা না। আৰু পাছিলা দিনা খাহী এটা আছে, গাহৰি এটা আছে, চিতল মাছ আৰু 18 কিলো। আমি ৰাইজৰ 1 নং গেজৰি এইখিনি আনিছোঁ নেকি ভোগালী বিয়া পুৰা মোবাইলত টিভিত এয়া আমাৰ এয়া চাওক আমাৰ 1 নং গয়াৰ সমূহ আমি মহিলাই আৰু পুৰুষে খাইছোঁ ফূৰ্তি কৰি। চাই থাকক আমাৰ 1 নং গয়া জাৰিহাট, 1 নং আমাৰ গয়া জাৰিহাট আৰু আমি মহিলা আৰু পুৰুষে ফূৰ্তি কৰি খাওঁ। আমাৰ বনাই আছে আপোনালোকে চাই থাকক। আমাৰ সমূহ চাওক এতিয়া বোলে চামচেট আছে আৰু ইপিনে আমাৰ আছে বহু বয়সীয়াল মানুহ কেইটামান আছে আৰু আমাৰ এতিয়া চব্জি বনাই আছে, গাহৰি মাংস বনাই আছে আৰু এইফালে আমাৰ পুৰি আছে আমাৰ। আমি বহু জংঘলৰ পৰা কাটি কুটি আনিছোঁ আৰু আমাৰ ইয়াতে পুৰা হাৰিত ভাত বনাই আছে। আমি ভাত বনাই কেনে আমি বলি খাম আৰু আপোনালোকে চব আমি একেলগে ফূৰ্তি তামচা কৰি খাই আছোঁ। এতিয়া আমি নাচ গান কৰিম আৰু আমাৰ সৰু ভাইটি ভণ্টিসকল সকলো আছে। দোনা তুলিছোঁ, কলৰ দোনাৰ আমি বনাইছোঁ ধুনীয়াকৈ কলৰ দোনাত খাম আজি সাজটো। আপোনালোকে চাই থাকক আৰু আমি এনেকুৱা মিলি জুলি খাইছোঁ ন ফূৰ্তি তামচাৰে। আপোনালোকে আমাক চাই থাকক। আমাৰ যিটো আজি জাৰিহাট 1 নং গয়াৰ আপোনালোকে আমি এই বছৰটোৰ শুভেচ্ছা ৰাখি আমি বঢ়িয়াকৈ খাম বুলি আমি ভাবিছোঁ আৰু খাম। ধন্যবাদ। আমি তেওঁ মিৰি দুজনক আমি সম্বৰ্ধনা জনাব পৰা নাছিলোঁ। সেয়ে আজি ভোগালী বিহুৰ
ভৱিষ্যতে আমি তেওঁলোকক দুজনক আমি আজি সম্বৰ্ধনা জনাইছোঁ। ইয়ে আমাৰ প্ৰভাত ৰাভা আমাৰ ছেকেণ্ড ডিউটি নমস্কাৰ গ মোটামুটি 5 বছৰ কাৰণে দুজনে ডিউটি লাঙামাৰত ডিউটি চলাব লাগিব। সেয়ে প্ৰভাত ৰাভা আপুনি পূজাটো ভালকৈ কৰিব নাই নকৰিব না? আচ্ছা ঠিক আছে, আপুনি পাৰিবতো? আচ্ছা ঠিক আছে। আৰু এতিয়া হ'ল পাতিতিৰি পূজা পাতল এনে কেনে কৰিবি? ভালকৈ কৰিম। ভালকৈ কৰিব না? ভালকৈ কৰিম। আচ্ছা ঠিক আছে। আমাৰ কমল আমাৰ ঘৰত আছে, আমাৰ এজনে এনেকুৱা আমাৰ নাচি আছে বৰ্তমান চাই থাকক। আমাৰ নাচি আছে বৰ্তমান। আপুনি এই বছৰ কেনে পাইছে? লাগছে নাই? বৰ্তমান লকডাউন নাই। বৰ্তমান নাচি ভাল লাগছে নাই? বঢ়িয়া সুন্দৰ না? বঢ়িয়া লাগছে। ভাল লাগছে না? আমি আনন্দ ফূৰ্তি লকডাউনৰ পিছত আমি এই বছৰ যে এনেকুৱা শান্তি পাইছোঁ আমি ধুনীয়া লাগছে। ঠিক আছে, আপোনাৰ টেষ্টটো ভাল লাগছে নাই? মোৰ নিজকে ভাল লাগছে। আচ্ছা ঠিক আছে। ভালে চলিল আৰু অহা বছৰ যাতে এনেকৈ সকলোৱে ৰং ধেমালি কৰি ফূৰ্তি বুলি খায় আৰু ঠিক আছে ঠিক আছে ঠিক